মেষ্টাইটিছ মানে ইনফেকশ্যন অফ দ্য ব্ৰেষ্ট। যেতিয়া ষ্টনৰ ইনফেকশ্যন হয় সেইটোক মেষ্টাইটিছ বুলি কোৱা হয়। সাধাৰণতে মেষ্টাইটিছটো দেখা পোৱা যায় যোনবিলাক মহিলাই ব্ৰেষ্ট ফিডিং কৰি থাকে, বাচ্চা গাখীৰ খুৱাই থকা অৱস্থাত বেছিকে হয়। এইটো লেক্টেশ্যনেল মেষ্টাইটিছ বুলি কোৱা হয়। কিন্তু বাকী মহিলাসকলৰো মেষ্টাইটিছ হ'ব পাৰে, কেতিয়াবা পুৰুষৰো মেষ্টাইটিছ হ'ব পাৰে। যেতিয়া আপোনাৰ ব্ৰেষ্টৰ ইনফেকশ্যন হয়, যেতিয়া ষ্টনৰ ইনফেকশ্যন হয়, এতিয়া কিছুমান চেঞ্জেছ কিছুমান দেখা পোৱা যায়। যেনে আপোনাৰ ব্ৰেষ্টটো বিষাব পাৰে, ব্ৰেষ্টটো অলপ ফুলি যায়, চুৱেলিং হয়, চুলে অলপ বিষায়, টেণ্ডাৰনেছ বুলি কয়। স্কিন কালাৰটো অলপ ৰঙচুৱা পৰিব পাৰে, ৰেডিছ হ'ব পাৰে। যেতিয়া আপুনি চুই চাই অলপ বস্তুটো গৰম গৰম নিচিনা লাগিব পাৰে। আপোনাৰ লগতে জ্বৰো আহিব পাৰে। মেষ্টাইটিছ হোৱাৰ কাৰণ কি? সাধাৰণতে দুটা কাৰণ আছে। এটা হ'ল যেতিয়া আপোনাৰ ব্ৰেষ্ট মিল্কটো ভালকে ওলাই আহিব পৰা নাই, গাখীৰটো ভালকে ওলাই নাহে, ভিতৰত লাগি ধৰে, ব্লক হৈ যায়, তেতিয়া তাত ইনফেকশ্যনটো হয়। 2 নম্বৰ হ'ল যদি আপোনাৰ নিপলত ক্ৰেক হৈ আছে, তেতিয়া কি হ'ব, বাহিৰৰ পৰা যোনবিলাক বেক্টেৰিয়া আহে বা বাচ্চাৰ মুখৰ পৰা যোনবিলাক বেক্টেৰিয়া আহে, সেই ক্ৰেকেদি ভিতৰলৈ সোমাই যায়, ইনফেকশ্যনটো বঢ়াই দিয়ে। ব্ৰেষ্ট ইনফেকশ্যন হোৱাৰ ৰিস্ক ফেক্টৰছ কি? যেনেকে আপোনাৰ নিপল ক্ৰেক হৈ আছে, বা আপুনি যদি ভালকে হাইজিন মেইনটেইন কৰা নাই, চাফ চিকুণকে ৰখা নাই, বা বাচ্চাক গাখীৰ খোৱাৰ টেকনিকটো ভাল হোৱা নাই, গাখীৰটো ভালকে ক্লিয়াৰকে ওলাই যোৱা নাই, তেতিয়া আপোনাৰ মেষ্টাইটিছ বেছিকে হয়। কেতিয়াবা দেখা যায় যে মেষ্টাইটিছটো যদি আপোনাৰ ব্লক হোৱাৰ কাৰণে হৈছে, বা যদি আপোনাৰ মেষ্টাইটিছটো ট্ৰিটমেণ্টটো ভালকে হোৱা নাই, তেতিয়া ইনফেকশ্যনটো আৰু বাঢ়ি যায়, বাঢ়ি ভিতৰত ইনফেকশ্যনটো পুজ জমা হৈ যায়। এইটোক এপচেছ বুলি কয়, ব্ৰেষ্ট এপচেছ। মেষ্টাইটিছটো সাধাৰণতে মেডিচিনত ঠিক কৰিব পৰা যায়, কিন্তু যেতিয়া এপচেছ হৈ যায়, পুজ জমা হৈ গ'ল, সেইটো মেডিচিনে ভাল নকৰে। সেইটো কাৰণে আপোনাৰ অপাৰেশ্যন লাগিব, কাটি পিনে পুজটো উলিয়াব লাগিব। আপোনাৰ ডায়েগনচিছটো কেনেকে কৰিব যে এইটো মেষ্টাইটিছে হৈছে? আপোনাৰ যেতিয়া ডক্টৰৰ ওচৰত যাব, ডক্টৰে আপোনাক চাব চাইন চিমটমছ বিলাক, যেনেকে আপোনালোকক ক'লো যে ব্ৰেষ্টটো চুৱেলিং হ'ব পাৰে, টেণ্ডাৰনেছ হ'ব পাৰে, ৰেডিছ কালাৰ হয়, গৰম গৰম লাগে, আপোনাৰ জ্বৰ হ'ব। গোটেইখিনি চাইন চিমটম যেতিয়া আপোনাৰ চাই, তেতিয়া ডক্টৰজনে ক'ব যে এইটো আপোনাৰ লক্ষণটো মেষ্টাইটিছৰে হয়। তথাপিতো যদি কিবা কনফাৰ্ম কৰিব বিচাৰে, তেনেহ'লে আল্ট্ৰাছ'ন'গ্ৰাফি এখন কৰি চাব পাৰে যে এইটো মেষ্টাইটিছে হয় নে বেলেগ কিবা কাৰণ হয়। মেষ্টাইটিছৰ ট্ৰিটমেণ্ট কি হয়? সাধাৰণতে এণ্টিবায়'টিক দিলে আপোনাৰ মেষ্টাইটিছটো ভাল হৈ যায়। এণ্টিবায়'টিকটো সাধাৰণতে 10 দিন মানৰ কাৰণে দিয়া হয়। আপোনালোকে মন কৰিব, যেতিয়া এণ্টিবায়'টিক কিবা এটা কোৰ্চ দিয়ে, আপুনি কোৰ্চটো কমপ্লিট কৰিব লাগে, মাজতে এৰি নিদিব, বোলে 2 দিন খালো, অলপ ভাল পালো, বন্ধ কৰি দিলো। সেইটো কৰিলে কি হ'ব, আপোনাৰ আকৌ 2 দিনমান পিছত মেষ্টাইটিছ আকৌ হ'ব। এইটোক ৰিকাৰেঞ্চ বুলি কয়। সেইকাৰণে এণ্টিবায়'টিক কোৰ্চটো যিমান দিনৰ দিয়া হয়, গোটেই দিনটো কমপ্লিট কৰিব লাগে। আৰু যদি আপোনাৰ বিষাই আছে, তেনেহ'লে পেইন কিলাৰ দিব। যদি আপোনাৰ জ্বৰ হৈ আছে, জ্বৰৰ কাৰণে দৰৱ দিব। কিন্তু এইটো মন কৰিব যে আপোনাৰ যদি এপচেছ হৈ গৈছে, তেনেহ'লে আপোনাৰ সেইটো অপাৰেশ্যন কৰিব লাগিব, পুজখিনি উলিয়াবৰ কাৰণে। মই যেতিয়া আল্ট্ৰাছ'ন'গ্ৰাফি কৰোঁ, কেতিয়াবা মেষ্টাইটিছৰ কেছ পাওঁ, তেতিয়া বহুত মহিলাই মোক সোধে যে এতিয়া মোৰ ইনফেকশ্যন যে হৈ আছে, মই এতিয়া বাচ্চাটোক গাখীৰ খুৱাব পাৰিম নে নোৱাৰিম? একচুৱেলি আপুনি গাখীৰ খুৱাব লাগে। কেলে? আপোনাৰ যিমানখিনি গাখীৰ আছে উলিয়াই দিব লাগে। যদি উলিয়াই নিদিয়ে, আপোনাৰ ইনফেকশ্যনটো আৰু বেছি হৈ যাব। আপোনাৰ যাতে মেষ্টাইটিছ নহয় বা ইনফেকশ্যনটো যাতে নহয়, তাৰ কাৰণে আপুনি প্ৰিভেণ্টিভ মেজাৰ্ছ কি ল'ব পাৰে? এটাটো হ'ল আপুনি ব্ৰেষ্ট ফিডিংটো সঘনাই কৰাই থাকিব লাগে, যাতে আপোনাৰ ব্ৰেষ্টত গাখীৰটো বেছি সময় ৰৈ নাথাকে। আৰু যেতিয়া ব্ৰেষ্ট ফিডিং কৰা সময়ত এইটো চাব যে বাচ্চাটোৱে ব্ৰেষ্ট ফিডিং কৰোঁতে এটা ব্ৰেষ্টৰ পৰা গোটেই গাখীৰখিনি খাই শেষ কৰি দিছে। শেষ কৰাৰ পিছত আপুনি নেক্সট ব্ৰেষ্টত যাব লাগে, তেতিয়া বস্তুটো ক্লিয়াৰ হৈ থাকে। যিমান টাইম আপোনাৰ ব্ৰেষ্টত থাকি যাব, ব্ৰেষ্টত গাখীৰ থাকি যাব, ইনফেকশ্যনটো সিমানেই বেছি হৈ যায়। কেতিয়াবা আপোনাৰ ব্ৰেষ্টৰ আৰু বেলেগ কিবা প্ৰব্লেমো হ'ব পাৰে, যেনে ব্ৰেষ্ট এপচেছ হৈ যাব পাৰে, বা গেলেক্ট'চিল বুলি এটা কণ্ডিশ্যন আছে, য'ত আপোনাৰ গাখীৰটো ভিতৰত ব্লক হৈ গোট খাই এটা টিউমাৰ নিচিনা হৈ যায়। তো এইবিলাক কণ্ডিশ্যনছ আপুনি চেক কৰিবৰ কাৰণে আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগিব। তেতিয়া আপুনি গম পাব যে এইটো মেষ্টাইটিছ হয় নে এপচেছ হয় নে গেলেক্ট'চিল হয়। এই গোটেইবিলাক টপিকৰ ওপৰত মই অলৰেডি কিছুমান ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে মোৰ প্লেলিষ্টটো চেক কৰি চাব পাৰে আৰু ভিডিঅ'বিলাক তাত চাব। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে, তেনেহ'লে আপোনালোকে কমেণ্টছত মোক সুধিব পাৰে।